নমস্কাৰ বন্ধু বান্ধৱীসকল, যিহেতু মাঘৰ বিহু পালেহি আৰু এয়া হৈছে আমাৰ পিঠা পনাৰ যোগাৰ। মা আৰু বাইদেৱে পিঠাগুড়ি খুন্দি আছে, লগতে মই চুকি আছোঁ নাৰিকল, যিহেতু মই নাৰিকলৰ চিৰা বনাম। আৰু এয়া হৈছে নাৰিকল দিয়া বৰা চাউলৰ পিঠা আৰু এয়া মই বনাই আছোঁ। আৰু লগতে এয়া হৈছে তেলৰ পিঠা, এইটোৱে হৈছে মোৰ ফেভৰেট পিঠা। লগতে এয়া হৈছে উৰুকাৰ কাৰণে মাছ ভাজি আছে আৰু মই বনাইছোঁ চিতল মাছেৰে তিলেৰে, লগতে এয়া লোকেল চিকেন বনি আছে আৰু এয়া আমি সকলোৱে মিলি মাঘৰ এসাঁজ খাম। আৰু এয়া মাহ কৰাই ভাজি আছে আৰু এয়া হৈছে পাৰৰ মাংস আৰু লগতে মটৰৰ চাটনি আৰু এয়া গৰমে গৰমে বেঙেনা পোৰা তিলেদি। আৰু এয়া হৈ গ'ল আমাৰ উৰুকাৰ সাজ। এয়া হৈছে পিছদিনা ভেলাঘৰৰ কাৰণে ৰেডি হ'লোঁ। এই ভেলাঘৰ জ্বলিলে আৰু এয়া সকলোৰ ফালৰ পৰা সকলোলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া হৈছে ভোগালীৰ জলপান আৰু এয়া কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আজিৰ ভিডিঅ'টো ইমানতে